নমস্কাৰ। আজি নৱমী হয়। আজি টাউনলৈ ওলাই গৈছিলোঁ, যোৰহাট টাউনলৈ পূজা চাবলৈ। একদম ইমান ভিৰ, ইমান লাখ লাখ মানুহ হৈছে তাত। একদম হেঁচা ঠেলাত তাৰপিছত মানুহ ইফালৰ পৰা সিফালৰ পৰা ঠেলি ইফালে নিছে, ইফালৰ পৰা ঠেলি ইফালে নিছে। তথাপিও গোটেই জেপিয়াৰ পৰা ধৰি ষ্টেচনত ধৰি তাৰপিছত আকৌ দেৱাল, তাৰপিছত আকৌ ঠাকুৰবাৰী সকলোতে পূজা চালোঁ। পূজা চাবলৈ গ'লে দেখোন পূজা চোৱাতকৈনো এই খাৰুমণি এইবোৰ মণিৰাৰী বস্তুলৈহে চকু যায়। ইটো লওঁ সিটো লওঁহে লাগে। তাৰপিছত খাবলৈ সিটো খাবলৈ মন যায়। পানী পুৰি খোৱা হ'ল, চাহ খোৱা হ'ল, তাৰপিছত আকৌ আইচক্ৰীম খোৱা হ'ল। তাৰপিছত আৰু লাষ্টতে পূজা যদি জেলেপি নাখায় পূজা কি চোৱা হ'ব।